থাকক বিয়া খাবলৈ যাওঁ। দাদা এজনৰ ছোৱালী আনি দিছিলো যে, গম পাই নাই আপুনি? চাওক কি ধুনীয়াকে ৰাস্তা বনাই আছে একদম, আৰু যিহেতু ৰাস্তাটো বহল হবলৈ গৈ আছে, তো গাড়ী চলাই খুব মজা লাগিছে। যিহেতু আধা দা ভালনে? ভাল ভাল বাজে ভাল, আহি এটা মাৰি দিয়ক। মজা লাগিছে ন? আমাৰ যিহেতু মেইন বাৰ্থডে পাৰ্টি দি আছে, এইফালে বাৰ্থডে বয়, এইফালে আমাৰ বন্ধুহঁতেও চিল কৰি আছে। বন্ধু এনজয়। এইটো বন্ধু দেই, এইটো চাওক বন্ধু, পাই গৈছো দুটা ভিনিয়ে যিটো নেকি মোক মাতিছে ভাল এটা গা ধুবলৈ জেগা, কিন্তু নাপালো মই সেইখিনি। মোৰ দুটা ভিনিকে বেয়া লাগিলে। নহ'লে হ'ব ইমান চব্জিও, নহ'লে হৈ যায় পিছত নিনিবি। এনে কৈছো মই মন নহ'লে হৈ যায় বুলি খাই এই বাটাৰ মাহতৰ বিয়াত নিদিলেও হৈছিলে বুলি কৈছে নহয়, নহ'লেও হয় বোলে। তাৰপিছত মিষ্টিটো উঠাই লৈ গৈছে কি নহয়। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে পাই। ধুনীয়াকৈ একদম সাজি কাচি টিপ টপ হৈ ওলাই লৈছোঁ, কাৰণ বিয়া খাব যাব ওলাইছোঁ যিহেতু, তো সেইকাৰণে টিপ টপ হৈ ওলাই লৈছোঁ। আৰু আবু কি খবৰ? যি খবৰ। আৰু ককা আইতা আবুহঁতে মানে তো বহি পিনি চাহ তাহ খাই আছে। তো মই ধুনীয়াকৈ ওলাই হ'ল যিহেতু, এতিয়া যাওঁ ডাইৰেক্ট বিয়া খাবলৈ। তো নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেল নিমু শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা 15-20 দিন আগতে দাদা এজনৰ কাৰণে গহপুৰৰ পৰা ছোৱালী এজনী পলুৱাই আনিছিলোঁ। তো তাৰপিছত তাৰ এসপ্তাহ পিছতে আকৌ চুৰ দেখা দিবলৈ গৈছিলোঁ। আৰু আজি যিহেতু বিয়া, তো তাৰ কাৰণে সাজি কাচি ওলাইছোঁ বিয়া খাব যাবলৈ কাৰণে। ক'ৰবাত গৈছিলে নেকি মা? হা, ছাগলী এৰা দিবলৈ। তো থাকক বিয়া খাবলৈ যাওঁ। দাদা এজনৰ ছোৱালী আনি দিছিলোঁ যে, গম পাই নাই আপুনি? গহপুৰৰ পৰা গম পায়। আজি বিয়া বুলি গম পায় নেকি আপুনি? নহ'লে তো সেইটোৱে বিয়া খাব যাব ওলালো আৰু। থাকক বুজিছে, একদম ধুনীয়াকৈ টিপ টপ হৈ ওলাই লৈছোঁ যেতিয়া যাওঁ আৰু এনেও এই নিৰ্মল শইকীয়াই বিয়া বুলি ক'লে পাগল বুলিতো সকলোৱে জানেই হ'ব পায়। আৰু তাতে মানে ধুনীয়া ধুনীয়া পখিলা চাব পাম না যিহেতু, তো তাৰ কাৰণে মানে বেছি ভাল লাগে। আৰু এইফালে দাদাও আহি পালে যিহেতু, তো যাব লাগে আৰু। গাড়ীত উঠিয়ে লওঁ ধুনীয়াকৈ, ৰখিব দেই। কি ধুনীয়াকৈ ৰাস্তা বনাই আছে একদম, আৰু যিহেতু ৰাস্তাটো বহল হ'বলৈ গৈ আছে, তো গাড়ী চলাই খুব মজা লাগিছে। যিহেতু আধা ৰাস্তা অলপ বেয়া পালোঁ, কিন্তু এইখিনি জেগা কিন্তু ক'ব নালাগে দেই, মজা লাগিছে চলাই পিনি। আৰু এইফালে লগত আছে দাদা, বিয়া খাব গৈ আছো না আমি। তো দাদা আৰু ময়ে গৈছোঁ, যিহেতু ছোৱালী আনিবলৈ আমি দাদা আৰু ময়ে গৈছিলোঁ লগত, তো আৰু কোনো যোৱা নাছিলে। তো সেইকাৰণে গাড়ী আজি পিছফালেও খালী। তো এতিয়া গৈ পামেই আৰু, বেছি সময় নালাগিব, বাছ 2 মিনিট 3 মিনিট লাগিব। সঁচাকৈ কিন্তু গাঁৱৰ পৰিৱেশটোৰ মানে মজাই বেলেগ। চাওক না কি ধুনীয়াকৈ মহবিলাকে একদম চৰি আছে, ধুনীয়াকৈ মানে ঘাঁহ খাই আছে, লগতে চৰি থকা ঘাঁহ খাই থকা একে কথা। আৰু আজিকালি দাদাও গাড়ী চলাব পৰা হৈ গ'ল। আৰু এইফালে চাওক না, পুৰা দাদাই ধুনীয়াকৈ গাড়ী চলাই আছে। দাদা পাৰা হৈ গ'ল আৰু ন? কেইমাহমান লাগিলে এনেকৈ শিকোঁতে? 2 মাহমান লাগিলে নেকি ন? 2 মাহ নে 1 মাহ? বেছি দিন লগা নাই এনেকে, মইতো বহুত গেপছ দি দিলো যে মাজতে মানে যেতিয়া লৈছিলে তেতিয়াতো দাদাই চলাইছিলে 2 দিনমান, তাৰপিছত মানে আৰু নচলোৱা হৈ গ'ল। তো 5 মাহ 6 মাহ নচলোৱাকে থাকিলো। 5 মাহ 6 মাহ নচলালে, বাপৰে। নিজৰ গাড়ী হৈ পিনি 5 মাহ 6 মাহ যে নচলোৱাকে থাকিলে, সেইটো কিন্তু মানিব লাগিব দেই। তো সেই 5 মাহ 6 মাহত কিন্তু মই খুব দৌৰালো আকৌ গাড়ীখন, হয়নে? ফাইনেলি আহি পাই গ'লো বিয়া ঘৰ। এইফালে চাব পাৰে পুৰা একদম উদুলি মুদুলি বিয়া ঘৰ। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু। দাদা বলক সোমাই যাওঁ আৰু ন, বলক। এইফালে আছে আমাৰ দৰা কইনা। দা ভালনে? ভাল ভাল বাজে ভাল। এই আপোনাৰ কাৰণে গিফ্ট, সৰু সুৰা গিফ্ট আৰু দেই, 2জনৰ কাৰণে। বেয়া চেয়া নাপাব আৰু, আহিব পাৰিলো। দাদা ভালনে? বাজে কিন্তু ধুনীয়া লাগিছে দেই। হা কি কৈছে দাদা? বৰলাটো ঠিকনা লাগিব। এই বৰলাটোৰ এতিয়া কি হ'ব, টেনচন নাই, মজা। আহি এটা মাৰি দিয়ক। মজা লাগিছে ন? আমি ধুনীয়াকৈ ভাত খাবলৈ বহি গ'লো। আৰু এইফালে চাব পাৰে গাহৰি মাংস, ৰঙালাও চব্জি, ফেভৰেট চব্জি। আৰু এইফালে ধুনীয়াকৈ দাদাও খাই আছে পুৰা একদম। আজি বতৰটো খুবেই ভাল, মানে একদম কৈছোঁ নহয়, বহুত দিনৰ মূৰত ৰ'দ দিছে। তো তাৰ কাৰণে ভাবিলোঁ যে আজি অলপ কৰিবলৈ যাওঁ।
তো সেইকাৰণে ওলাই মেলি আহি গৈছোঁ। মই আছোঁ আৰু এইফালে ফুলালি আছে মাজত আৰু এইফালে বন্ধু আছে। বন্ধু তো এতিয়া গৈ আছোঁ আমি এইফালে লেকু। তো লেকুতে ধুনীয়াকৈ বহিম, গা চা ধুম আৰু অলপ এনজয় কৰিম। তো আপোনালোকে চাওক দেই কি মজা। এতিয়া আমি যিডোখৰ জেগাত গা ধুবলৈ গৈ আছোঁ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। তো যিহেতু আহি পালোৱে আৰু লেকু তো লেকুত গা ধোৱাৰ মজাটো অলপ বেলেগ হয়, সেইকাৰণে মানে লেকুতে আহিলোঁ। তো আমি এতিয়া এই তলেদি যাব লাগিব যিহেতু, তো তলেদি গৈ পিনে সেইফালে ধুব লাগিব। মানে ইয়াৰ পৰা আকৌ 500 মিটাৰমান যাব লাগিব, তাৰপিছতহে মানে আমি মেইন জেগাটোত পাম য'ত নেকি আমি গা ধুম। তো ফাইনেলি আহি পিনি পাই গ'লোঁ ধুনীয়া এটা লোকেশ্যনত। ইয়াতে গাটো ধুম বুলি ভাবিছোঁ। চাওক না কি ধুনীয়া একদম মজা। ইয়াতে ভাল লাগিব মানে মেইনকৈ। আৰু মেইন কথাটো কি জানে নাই, চবেই মানে ইয়াতে পাৰ্টি কৰি আছে। তো লগৰীয়া লগ পাই গ'লোঁ, ভাল লাগিলে। এইফালে এজন আছে আমাৰ, তো এইফালে আমাৰ বসুমতাৰী দা, মজা ন? কলেজৰ টাইমতে লগ পোৱা যিহেতু, তো তাৰ কাৰণে মজা লাগিলে। আৰু এইফালে আমাৰ যিহেতু মেইন বাৰ্থডে পাৰ্টি দি আছে, এইফালে বাৰ্থডে বয় দাদা, ভাল ন? সঞ্জয় দা মজা। আৰু এইফালে আমাৰ বিপিন চাওদাং, নমস্কাৰ। চাওদাং নহয় আৰু ন? বিপিন মৰাং। আৰু এইফালে সকলোৱে বহি আছে ধুনীয়াকৈ। আৰু এইফালে আমাৰ বন্ধুহঁতেও কৰি আছে। বন্ধু এনজয়। তো ধুনীয়াকৈ আমি পাৰ্টি কৰি আছোঁ আৰু এতিয়া লাহেকৈ গা চা ধুম। আৰু যিহেতু লগৰীয়া বহুত পাই গ'লোঁ, তো অলপ পাৰ্টিটো হৈ গ'ল। আৰু নক'ব আৰু বন্ধুসকল, একদম মানে ধোৱা আৰম্ভ কৰি দিলে এইফালে আমাৰ খোলালি আৰু এইফালে বন্ধু পুৰা একদম ডুবকি মাৰি মাৰি ধুই আছে। তো ময়ো ধুনীয়াকৈ একদম ধুই দিওঁ। আৰু যিহেতু গা ধুব আহিছিলোঁ এতিয়া গায়ে ধুই ল'ম প্ৰথমত। কি হৈছে বন্ধু? বন্ধুসকল চাওক, মানে আমি গা ধুব আহিছিলোঁ, মইতো ধুলোৱে বাৰু, কিন্তু ভালকৈ ধোৱা হোৱা নাই। কিন্তু বন্ধুৱে হাতত নাজানে, কিন্তু হ'লেও সি গা ধুই আছে। মানুহটো চাওক, এতিয়া গা ধুই আছে চাওক। এইটো এইফালে খোলালি, এইফালে বন্ধু, কিন্তু বেছি ধোৱা নাই, কিন্তু হ'লেও বেচাৰা বহুত ভয় খাই দেই বন্ধু। বন্ধু মইতো জানো। বন্ধু এইটো চাওক, এইটো বন্ধু দেই, এইটো চাওক বন্ধু, পাই গৈছোঁ এইটো খোলালি। পুৰা 6 পেক দেখা আছে, 6 পেক। আৰু ৰখিব। আচ্ছা, আপোনাৰ অনুভৱটো কওকচোন, আজি গা ধুব আহি কেনে লাগিলে? বহুত ভালে, কিন্তু হ'লেও মানে যিমানটো এক্সপেক্ট কৰিছিলে দ বুলি দ নাই, দৰ নাই ন? চাওক চাওক বন্ধুসকল কিমান দৰ আছে। আৰু এইফালে আমাৰ খোলালি কচোন তই। মোৰ বেয়া লাগিছে নিশ্চয় মই ইয়াত, কাৰণ ইমান এটা দৌৰ নাপালো মই। তোক ইয়াত কি ভাষণ দিব মাতিছো? ভাষণ দিব মাতিছো ইয়াত? নাই মাতা, অবভিয়াছলি গা ধুব মাতিছো আমি। বেয়া লাগিছে মই মোৰটো কৈ আছো, মই বেয়া লাগিছে। বন্ধু বঢ়িয়া, মজা ন? একদম মজা লাগিছে। ধুনীয়াকে অলপ গা ধুই লওক। লগতে আমি খালো আজি। কি হ'ল? দুটা ভিনিয়ে যিটো নেকি মোক মাতিছে, ভাল এটা গা ধুবলৈ জেগা, কিন্তু নাপালো মই সেইখিনি। মোৰ দুটা ভিনিকে বেয়া লাগিলে। গা ধুলো, অলপ এনজয় কৰিলো, ভাল লাগিলে বহুত। আৰু ইয়াতে কিন্তু গা ধোৱাৰ এটা মজাই বেলেগ। বন্ধু মজা লাগিলে ন? এ বন্ধু এই চাওক, সি তেল লৈ আনিছে, তেল লগাব, আমি তেল নাই আৰু কি কৰিম। বল খোলালি। আপুনি ক'ত ঘৰে এতিয়া আমি কেনেকে জানো? নে কি ক? আমাৰ তেল চেল নহ'লে হ'ব বন্ধু, আমি ডাইৰেক্ট একদম ফ্ৰেছ মানুহ। তো ধুনীয়াকৈ বলক, এতিয়া টাইমো হৈ গ'ল যিহেতু ঘৰত যাব লাগে। বেলিও ডুবিলে আৰু চাওক, বেলিটো তলত ডুবিবলৈ বাছ অকণমানহে বাকী। সন্ধিয়া হ'লে মানে চাহকাপৰ একদম মানে জুতি এটা লাগে, মানে যিহেতু চাহটো মেইন হয় সন্ধিয়া হ'লে মানে। আৰু এইফালে মাও পুৰা একদম চাহ খাবলৈ বহি গ'ল। চাহটো ক'ত দেখাই দিয়ক আকৌ। এইফালে মাৰ চাহটো, মানে মাহীৰ ছোৱালী আমাৰ জোনালী। জোনালী, আমাৰ জোনালীয়ে মেট্ৰিকত মানে লেটাৰ পালে 3টাত। কি পালি কৈ দেচোন একবাৰ? 3টাত নহয়, এটা নেকি? মই 3টা বুলি ভাবিছিলোঁ। যি কি নহওক এটাত হ'লেও মানে লেটাৰটো মাৰিছে, লেটাৰটোৱে মেইন হয় যিহেতু। তো ভাল লাগিলে দেই। তো তাৰ বাবে লাল চাহ একাপৰ মানে জুতি ল'বলৈ কাৰণে আহি গ'লোঁ, মা আৰু মই। তো ভালকৈ পঢ়িবি দেই, বুজিছ? চাহ তাহ খোৱা হৈ গ'ল, ধুনীয়াকৈ চাহ খাই ল'লোঁ একাপ একদম মানে মজা লাগি গ'ল। আৰু এইফালে আমাৰ মাহীও আহি পালে। মাহী ভাল লাগিছে ন? ভাল লাগিছে। ভালকৈ পাছ কৰিছে যেতিয়া ভালে লাগিব হয় নহয়? তো মা আৰু আপোনালোকে কথা পাতক, তো মই ঘৰত গৈ থাকোঁ। জোনালী থাক দেই। আপুনি লাহেকৈ আহিব দে অলপ। বৰ্মনদা ঘৰলৈ আহিলোঁ চিধাই ডাইৰেক্ট, মানে বৰ্মনদা ঘৰত মানে গপ মাৰি আছিলে তো বৰ্মনদা আৰু বিশ্বদাহঁতে। তো সেইকাৰণে আহিলোঁ। বৰ্মনদা কিহৰ আলোচনা চলি আছে কওকচোন? হয় নেকি? বিশ্বদা কি কয় আপুনি, কোনে জিকিব? CSK গুজৰাট। এইফালে গুজৰাট, মই আকৌ ময়ে জিকিম আকৌ দেই খেলিলে মানে দেই। বাকী কিবা কিবি চলিছে নেকি? বাকী খাবলৈ ভণ্টি ভাত বনাইছে, একেলগে খাওঁ বুলি ভাবিছো। কিন্তু আজি খানা আছে বোলে। মাগুৰ আছে নে কি আছে? কি আছে বিচৰা? গৰৈ। যি হ'লেও যি নহ'লেও খানাটো মেইন হয়, যিহেতু আপোনালোকে বনাইছে যেতিয়া নিশ্চয় খাব লাগিব, টিপটপ হ'ব। টিপটপ। আজি মানে অলপ মোৰ ফাইদাটো হৈ গ'ল। কিহৰ কাৰণে ফাইদাটো হ'ল এইটো আপোনালোকক মই ধুনীয়াকৈ বুজাই দিছোঁ। কাৰণ আজি খেল আছে, তো খেলটোৰ কাৰণে মানে যোনে জিকিব, তো
তো সেইফালৰ পৰা মানে আজি খানাটো হয় পইচাটো আগতীয়াকৈ দুইজনে মিলি পিনি লগালে যোনে হাৰিব মানে বাকী পইচাখিনি ৰিটাৰ্ণ কৰি দিব মানে বৰ্মন দা নহয় বা বিশ্বদা কি কয় বৰ্মন দা জিকিব নে হাৰিব জিকিব ন আপুনি জিকিব তেন্তে বিশ্বদাৰ পৰা আপুনি বাকী পইচা পাই যাব ন তাতে আকৌ ছাগলী মাংস আনিছে যিহেতু ধুনীয়াকৈ বনাই দিছে আমাৰ মনজিতা বৰ্মন দাৰ ভনীয়েকে ধুনীয়াকৈ বনাই দিলে তো এতিয়া বস্তু খাব লাগে জিকে হাৰে এইবিলাক মোৰ একো মতলব নাই পিছত আপুনি জিকিব জানো কনফিডেন্সত মানে কিবা কওক ডাইৰেক্ট হয় নেকি আপুনি যিকোনো বৰ্মনাৰ পৰা পইচাটো পালে হয় আৰু ন পুৰা দবাই দিলে আৰু যিহেতু খাচী মাংস দেই এক পিচ ট্ৰাই কৰি পিনি দেখুৱাই দিছোঁ আপোনালোকক বৰ্মনা হ'ব ন দবাই দিওঁ ন ভাতটো হ'লে হ'ব ইমান চব্জিও নহ'লে হৈ যায় পিছত নিনিবি এনে কৈছো মই মন নহ'লে হৈ যায় বুলি খাই এই বাটাৰ ভাইহঁতৰ বিয়াত নিদিলেও হৈছিলে বুলি কৈছে নহয় নহ'লেও হয় বোলে তাৰপিছত মিষ্টিটো উঠাই লৈ গৈছেগে নহয় মই নকৰিলে লাজ পাইছে কৈ অভাৰ গ'ল ন দিব লৈছে এতিয়া মিষ্টিটো আৰু নিদিলেও হৈ যায় বুলি তোককে উঠাই লৈছে নহয় হ'ব দাদা দিলে যদি ৰাখি দিয়ক আৰু বুলি কৈছে মানে পিছত ৰাখি দিয়ক পিছত মোক যি জালন দিছে নহয় তেৰিকা এনেকা হৈ যায় কেতিয়াবা বাৰু যিহেতু মানে অভ্যাস খাৰ খোৱা যিবা ওলাই কিবা দুজনে ধুনীয়াকে একদম পুৰা খেল চোৱাত ব্যস্ত পুৰা ভৰি উঠাই লৈছে আকৌ চাওক না চকীৰ ওপৰত ভৰি উঠাই মেলি পুৰা এইফালে চাই আছে IPL নেকি চিঞৰ থাকক তো যি কি নহওক সিহঁতে খেল চোৱাত ব্যস্ত হৈ যাওক আৰু ধুনীয়াকে টিপটপকে খানাটো খোৱাও হৈ গ'ল যিহেতু ভাল লাগিলে বহুত খাই পিনি বৰ্মন দা থেংক ইউ দেই এনেকৈ কেতিয়াবা খেল চেল হ'লে মানে মোক খুৱাই থাকিব পিছত আপুনি খুৱাই থাকিব দেই ঠিক আছে মই খাই থাকিম এনে মইতো আৰু জানেই ন ফ্ৰীকৈ পালে পাথৰ চুবাই দিওঁ তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাব তো পুনৰ এটা নতুন ভিডিঅ' এটা লগ পাম আজিলৈ চুটিলে এটা বাই বাই